নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহকচোন আজি বনাওঁ মোৰ লগত পাৰ মাংসৰ জালুকীয়া পাৰহৰ জোল। বহুত দিন হ'ল খোৱা নাই। আচলতে ল'ৰা ছোৱালী গা বেয়া হৈ আছে, সেইটো কাৰণে মাছ মাংস খোৱাই নাই। এতিয়া ভাবিলোঁ যিহেতু জ্বৰ হৈ আছে, পাৰহৰ জোল খালে গাত শক্তি আহিব। তাৰ কাৰণে আজি মই পাৰহ ৰান্ধিম বুলি ভাবিছোঁ জালুক দি। এয়া ধুনীয়াকৈ মই পাৰহ ভাজি আছোঁ। ইয়াত একো মা মছলা ব্যৱহাৰ কৰা নাই, অকল আদা, নহৰু, পিঁয়াজ আৰু জালুকৰ গুড়ি দিম। এয়া লৰাই লৰাই ভাজি আছোঁ। এয়া আমাৰ পাৰ মাংস হৈছে আৰু আলু দিছোঁ। ইয়াত মই জালুকৰ গুড়ি দিছোঁ, আদা দিছোঁ। তেনে চিম্পুলকৈ পাৰহৰ জোল বনাই আছোঁ। আচলতে আজি ল'ৰা ছোৱালীকেইটা গা বেয়া যে, তাহাঁতক খুৱাবৰ কাৰণে এয়া পাৰ অনা হৈছে। সদায় যিহেতু পাৰ নাখাওঁ, বহুত দিনৰ মূৰতে খোৱা হয়, আজি তেওঁলোকৰ কাৰণে আনিছোঁ। এয়া বনাই আছোঁ আজি ৰাতিকৈ। এয়া ছোৱালীহঁতক আজি ৰাতি খুৱাব লাগিব। এয়া আকৌ আজি নেক্সট দিনা এয়া মই ডিম বনাই আছোঁ। ডিম বনাম এতিয়া আলুৰ লগত। এনেকৈ আলু আৰু ডিম পিঁয়াজ দি ভাজি খাই খুব ভাল লাগে। এয়া মই বনাই আছোঁ এয়া দুপৰীয়া সাজৰ কাৰণে। এয়া দুপৰীয়া সাজৰ থালিখন মই ৰেডি কৰি লৈছোঁ। এয়া আজি বনালোঁ দালি, ভাত, ভোট জলকীয়া মেন, আলু ভাজি আৰু সেইফালে ডিম বনাই আছোঁ। তেনেকৈ আজি দুপৰীয়া সাজ খাম। এনে চিম্পুলকৈ বনাইছোঁ, খুব ঠাণ্ডা বতৰ যিহেতু। এয়া দাইল বনাই আছোঁ মই। ভাত পানী বনাই থৈ আকৌ এতিয়া ওলাইছোঁ গোটৰ মিটিঙলৈ। লাখপতি বাইদেউ আঁচনি তাত ট্ৰেইনিং দিছে, সেয়া আমি যাবলৈ ওলাই আছোঁ আচলতে। তাৰপিছত আমাৰ চাওকচোন কি অৱস্থা আজি, তিতি লাখপতি বাইদেউৰ আঁচনিৰ কাৰণে আমাৰ খুব। এতিয়া আকৌ আবেলি বৰষুণ দিছে। এতিয়া মই ব্যস্ত হৈছোঁ ছাগলী বিচৰাত। চাওকচোন ছাগলী কেইটা আহিলে বৰষুণত, তাকে বিচাৰি ফুৰিছোঁ। এয়া কেইটামান দেখিছোঁ বাৰু, আৰু কেইটামান ক'ত গৈছে এতিয়া তাকে চাবগৈ লাগিব। বৰষুণ দিলে ছাগলীবোৰৰ বহুত কষ্ট হয়, সিহঁতৰ বৰষুণত তিতিবলৈ, খাবলৈও একো এটা নাপায়। বাহিৰত যিহেতু দুপাত বৰষুণ দি আছে, এতিয়া সন্ধিয়াটো ভাবিলোঁ কি খাওঁ। এয়া পকৰীকে বনালোঁ। এয়া পকৰী বনাই আছোঁ। পকৰীয়ে যিহেতু চাহ খাই ভাল লাগে। তাৰপিছত আকৌ মানুহজনে কিবা বেলেগ খাওঁ বুলিয়ে কৈছে, ৰুটি খাওঁ বুলি ক'লে। ঘুগুনি আছে, ৰুটিয়ে ঘুগুনিয়ে এয়া দিম, তেওঁ খাব। আমি চাহ আৰু পকৰী খাম।